নমস্কাৰ আজি আমি মাইক্ৰ'ছফ্ট পাৱাৰপইণ্টত স্লাইডৰ ভিতৰত টেবুল কেনেকৈ ইনচাৰ্ট কৰিব আৰু সৰু সুৰা যিবিলাক সালসলনি আছে সেইখিনি কেনেকৈ কৰিব পাৰিব এই বিষয়ে আমি অকণমান ডিছকাছ কৰিম প্ৰথমতে আমি এখন স্লাইড লৈছোঁ মই এখন ব্লেংক স্লাইড লৈছোঁ তাৰপিছত মই ইনচাৰ্ট টেব ইয়াত ক্লিক কৰিম ইয়াত এটা অপশ্যন আছে টেবুল ইয়াত আপুনি মাউছ ৰ'ল অভাৰ কৰি পিনি এনেকৈ চিলেক্টটো কৰিব পাৰে আপোনাৰ ৰ' আৰু কলম কিমান দৰকাৰ হ'ব নতুবা আপুনি ইনচাৰ্ট টেবুল যিটো আছে ইয়াত আপুনি ডিফাইন কৰি দিব পাৰে যেনে কলম লাগিব ধৰক 7টা আৰু ৰ' দৰকাৰ হ'ব যেনিবা 5টা ওকে ক্লিক কৰাৰ পিছত আপোনাৰ এখন টেবুল এনেদৰে ইনচাৰ্ট হ'ব প্ৰয়োজন হ'লে পাৱাৰপইণ্ট স্লাইডত আপোনাৰ ৰুলাৰ যিটো থাকে ৰুলাৰটো আপুনি এক্টিভেট কৰি ল'ব পাৰে ৰুলাৰটো এক্টিভেট কৰিবলৈ ভিউত যাব ইয়াত এটা অপশ্যন আছে ৰুলাৰটোত ক্লিক কৰিলে ওপৰত আৰু সাইডত ৰুলাৰটো দেখুৱাব টেবুলত কাম কৰিবলৈ ৰুলাৰটো কেতিয়াবা প্ৰয়োজন হয় এতিয়া টেবুল এখন ইনচাৰ্ট হোৱাৰ পিছত বাই ডিফল্ট এনেকৈ ইনচাৰ্ট হয় ইয়াৰ ডিজাইনটো যদি সলনি কৰিব বিচাৰে তেতিয়াহ'লে আমি ডিজাইন টেবুলখনত প্ৰথমতে সিলেক্ট কৰি ল'ম তাৰপিছত ডিজাইনলৈ যাম যোৱাৰ পিছত ইয়াত কিছুমান অপশ্যনছ আছে প্ৰি ডিফাইন কিছুমান ডিজাইন আছে ইয়াৰ ভিতৰতে যিটো ডিজাইন আপোনাৰ ভাল লাগে সেইটো ল'ব পাৰে যদি ডিজাইনটো নিজে দি ল'ব বিচাৰে তেতিয়াও আপুনি এটা ডিজাইনত গৈ যিটো আপোনাৰ নৰ্মেল এটা লাইট টেমপ্লেট আছে সেইটো ক্লিক কৰক টেবুলৰ বৰ্ডাৰটো যদি দেখুৱাব নিবিচাৰে তেতিয়াহ'লে ডিজাইনত গৈ বৰ্ডাৰ্ছত ন' বৰ্ডাৰ কৰিলে বৰ্ডাৰবিলাক নেদেখুৱাব আৰু যদি বৰ্ডাৰটো দেখুৱাব বিচাৰে তেতিয়াহ'লে অল বৰ্ডাৰ্ছত ক্লিক কৰিব পাৰে এতিয়া ইয়াত সিলেক্ট কৰাৰ পিছত আপুনি যিকোনো এটা কলম বা যিকোনো এটা ৰোড আপুনি নিজৰ শেডিং দিব পাৰিব শেডিং যিকোনো এটা কালাৰ সিলেক্ট কৰি ল'ব পাৰে তেনেকৈ তলৰখিনিতো আপোনালোকে বেলেগ বেলেগ কালাৰ ইউজ কৰিব পাৰে যদি ইচ্ছা কৰে ঠিক তেনেকৈ আৰু মডিফাই কৰিবলৈ ইয়াত কিছুমান ইফেক্টছো আছে যেনে বেভেল কিছুমান ষ্টাইল আপুনি ব্যৱহাৰ কৰিব পাৰে প্ৰথমতে টেবুলখন সিলেক্ট কৰি ল'ব তাৰপিছত ইফেক্টছত গৈ বেভেলছত গৈ আপুনি ইয়াৰ যিকোনো এটা ষ্টাইল চাই ল'ব পাৰে প্ৰথমতে প্ৰিভিউটো যদি ভাল লাগে তেতিয়াহ'লে এইটো এডপ্ট কৰিব পাৰে টেবুলৰ চাইজটো ডাঙৰ কৰিবলৈ ইয়াত যিবিলাক নোট আছে নোটবিলাকত ধৰি আপুনি তাক বহল বা ৰিচাইজ কৰিব পাৰিব আৰু ঠিক তেনেদৰে টেবুলৰ মডিফিকেশ্যন জেনেৰেল যিখিনি মডিফিকেশ্যন সেইখিনি কৰিব পৰা যায় এতিয়া ধৰি লওক দুটা চেল আপুনি মাৰ্জ কৰিব বিচাৰিছে এটা কৰিব বিচাৰিছে তেতিয়াহ'লে সেই চেল দুটা সিলেক্ট কৰি ৰাইট ক্লিক কৰি মাৰ্জ চেলত ক্লিক কৰিলে দুটা চেল মাৰ্জ হৈ যাব ইয়াত যদি নতুন এটা কলম যদি ইনচাৰ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে কলমটোত সিলেক্ট কৰি ল'ব এনেকৈ তাৰপিছত ৰাইট ক্লিক কৰি স্প্লিট চেল ইয়াত কলম দুটা লাগিব আমাক এইখিনিত ৰ' একেই থাকিব গতিকে এনেকৈ আমি মাজত এটা আৰু এটা কলম তেনেকৈ ইনচাৰ্ট কৰিব পাৰে তেনেকৈ এইখিনিতে যদি আৰু এটা ৰ' ইনচাৰ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে প্ৰথমতে গোটেই ৰ'টো সিলেক্ট কৰি ৰাইট ক্লিক কৰি স্প্লিট চেল ইয়াত কলম আমাৰ 1 হ'ব আৰু ৰ' সংখ্যা 2 কৰি অ'কে কৰি দিলে ইয়াত এটা নতুন ৰ' ইনচাৰ্ট হৈ যাব ঠিক তেনেদৰে আপুনি মনৰ ইচ্ছামতে ইয়াত ৰ' আৰু কলমৰ সংখ্যা বঢ়াই ল'ব বা কমাই ল'ব পাৰে যদি এটা ৰ' সম্পূৰ্ণ ডিলিট কৰিব বিচাৰিছে তেতিয়াহ'লে ৰ'টোত সিলেক্ট কৰি ৰাইট ক্লিক কৰি ইয়াত ডিলিট অপশ্যনটোত ডিলিট ৰ' কৰি দিলে গোটেই ৰ'টো ডিলিট হৈ যাব ঠিক তেনেকৈ কলম এটা যদি ডিলিট কৰিব বিচাৰিছে ৰাইট ক্লিক কৰি ডিলিটত গৈ ডিলিট কলম কৰিলে গোটেই কলমটো ডিলিট হৈ যাব ঠিক তেনেদৰে আমি পাৱাৰপইণ্টত টেবুলৰ সৰু সুৰা সালসলনিবিলাক কৰিব পাৰোঁ আৰু ইয়াত বিভিন্ন ষ্টাইল ব্যৱহাৰ কৰি প্ৰেজেণ্ট কৰিব পাৰি ধন্যবাদ